ভাৰতীয় সংবিধানতো আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ আৰ্হিত এটি পাতনি সংযোগ কৰিছে। এই পাতনিটোকে সংবিধানৰ প্ৰস্তাৱনা বোলা হয়। ইয়াৰ মাধ্যমেৰে ভাৰত ৰাষ্ট্ৰৰ আদৰ্শ, লক্ষ্য আৰু উদ্দেশ্যসমূহ প্ৰতিফলিত হৈছে। এই প্ৰস্তাৱনাৰ আদৰ্শ মতে আমি ভাৰতীয় লোকসকলে বলতে ইয়াকে বুজায় যে ৰাষ্ট্ৰৰ সকলো ক্ষমতাৰ উৎস হৈছে জনসাধাৰণ। এই সংবিধানখন ভাৰতবাসীৰ দ্বাৰাই ৰচনা কৰি ভাৰতবৰ্ষৰ জনসাধাৰণৰ কল্যাণৰ বাবে জনসাধাৰণক প্ৰদান কৰা হৈছে। দ্বিতীয়তে, ভাৰতবৰ্ষক এখন সাৰ্বভৌম ৰাষ্ট্ৰ বুলি অভিহিত কৰা হৈছে। ইয়াৰ অৰ্থ হ'ল ভাৰতবৰ্ষ কোনো বিদেশী ৰাষ্ট্ৰৰ তলতীয়া নোহোৱাকৈ স্বাধীনভাৱে দেশৰ আভ্যন্তৰীণ আৰু বৈদেশিক নীতি নিৰ্ধাৰণ কৰিব পাৰে। তৃতীয়তে, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত 1976 চনৰ সংবিধানৰ 42তম সংশোধনীৰ দ্বাৰা সমাজতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ আদৰ্শ সংযোজন কৰা হৈছে। সমাজতান্ত্ৰিক শব্দটোৰ ব্যৱহাৰে ইয়াকে বুজাইছে যে এই আদৰ্শ অনুসৰি দেশৰ সম্পদ যাতে মুষ্টিমেয় লোকৰ হাতত কেন্দ্ৰীভূত নহয় তাৰ বাবে ৰাষ্ট্ৰই ব্যৱস্থা ল'ব। সংবিধানে ধনী দুখীয়াৰ মাজত আৰ্থ-সামাজিক বৈষম্য দূৰ কৰাত গুৰুত্ব দিছে। ৰাষ্ট্ৰৰ উৎপাদন আৰু বিতৰণ ব্যৱস্থা যাতে ৰাষ্ট্ৰৰ দ্বাৰা পৰিচালিত হয় তাৰ প্ৰতি লক্ষ্য ৰাখি এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চতুৰ্থতে, ধৰ্মনিৰপেক্ষ শব্দটোৱে ইয়াকে বুজাইছে যে ৰাষ্ট্ৰই কোনো ধৰ্মৰ পৃষ্ঠপোষকতা নকৰে আৰু কোনো ধৰ্মকে অগ্ৰাধিকাৰ নিদিয়ে। ইয়াত বসবাস কৰা সকলো ধৰ্মৰ মানুহে নিজ ইচ্ছা অনুসৰি যিকোনো ধৰ্ম পালন, গ্ৰহণ, চৰ্চা আৰু প্ৰচাৰ বাধাহীনভাৱে কৰিব পাৰে। ৰাষ্ট্ৰই ধৰ্মৰ ভিত্তিত মানুহৰ মাজত কোনো ধৰণৰ বৈষম্য সৃষ্টি নকৰি নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰাৰ কথাকে বুজাইছে। পঞ্চমতে, ভাৰতবৰ্ষক এখন লোকতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে গ্ৰহণ কৰা হৈছে। ইয়াৰ অৰ্থ হ'ল জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত চৰকাৰখনে ৰাষ্ট্ৰ পৰিচালনা কৰে। ষষ্ঠতে, ভাৰতবৰ্ষক এখন গণৰাজ্য হিচাপে ঘোষণা কৰা হৈছে। এই আদৰ্শ মতে ৰাষ্ট্ৰ শাসনৰ শীৰ্ষস্থানত অধিষ্ঠিত ব্যক্তিজন বংশানুক্ৰমিক উপায়েৰে এই পদত থাকিব নোৱাৰে। সেয়ে আমাৰ দেশৰ ৰাষ্ট্ৰপতিজন জনসাধাৰণৰ প্ৰতিনিধিৰ দ্বাৰা পৰোক্ষভাৱে 5 বছৰৰ বাবে নিৰ্বাচিত হৈ কাৰ্যভাৰ পৰিচালনা কৰে। দেশত যাতে নাগৰিকৰ অধিকাৰ সুপ্ৰতিষ্ঠিত হয় তাৰ বাবে সংবিধানৰ প্ৰস্তাৱনাত কেইটামান মহান আদৰ্শ ঘোষণা কৰা হৈছে।